নমস্কাৰ মই প্ৰিয়কৃষ্ণ স্বাগতম জনাইছোঁ মোৰ অন্য নতুন ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'টো মই গাড়ীৰ পৰাই আৰম্ভ কৰিছোঁ। আচলতে আজি এটা বহুত ডাঙৰ ঘটনা এটা ঘটি গ'ল। মংগলদৈত এগৰাকী 4 মহীয়া সন্তানৰ মাতৃ জেবিয়াৰা বেগমক নিজৰ স্বামীয়ে ছুৰিকাঘাত কৰিলে আৰু ইতিমধ্যে তেখেতৰ মৃত্যু হৈছে। আচলতে ভাবক 4 মহীয়া সন্তানৰ মাতৃ এগৰাকীক যদি এনেকৈ ছুৰিকাঘাত কৰি পেলাই নিজৰ হাজবেণ্ডে মাৰিবলগীয়া হয়, কিমানটা নিন্দনীয়, কিমানটা পিখাচ কাম কৰিছে ভাবক। এটা 4 মহীয়া সন্তান, যি তেখেত নিজেই সেই 4 মহীয়া সন্তানৰ পিতৃ হয়, আৰু যিগৰাকী মহিলাক মাৰিলে সেই মহিলাগৰাকীৰ নাম জেবিয়াৰা বেগম হয়, আৰু তেখেতক কিবা এটা ঘৰুৱা কণ্ডলৰ কাৰণে আচলতে এই এনেকুৱা এটা ঘটনা ঘটি গ'ল মংগলদৈত। আৰু বৰ্তমান যি সেই কালপ্ৰিট, যোনে হত্যা কৰিলে সেই 4 মহীয়া সন্তানৰ মাতৃগৰাকীক, তেখেতক বৰ্তমান মাৰথান জেৰা চলাইছে আমাৰ অসম আৰক্ষীয়ে। কিন্তু মই এটা কথা কওঁ, সমাজত আজিকালি এনেকুৱা ধৰণৰ ঘটনাবোৰ কিয় ঘটিছে? 4 মহীয়া সন্তানৰ এগৰাকী মাতৃ, যি নিজে সেই সন্তানটোৰ কথা ভাবক আপোনালোকে, যিয়ে বৰ্তমান মা দেউতা আজি মাতিব পৰা অৱস্থাত নাই। আজি সেনেকুৱা এটা অৱস্থাত সেই সন্তানে নিজৰ মাতৃক হেৰুৱালে। কিহৰ কাৰণে? ঘৰুৱা কণ্ডলৰ কাৰণে। আজিকালি চাব, আমাৰ সমাজত এনেকুৱা ঘটনা অকল এইটোৱেই নহয়, আৰু ইয়াৰ আগতো বহুতো কিছুমান ঘটনা ঘটি গ'ল। মই ইয়াৰ আগতো ভিডিঅ' বনাইছোঁ। টংলাৰ যিটো ঘটনা আছিলে, সেইটো এটা বহুত ডাঙৰ এটা নিন্দনীয়, এটা পিখাচ, এটা বহুত ডাঙৰ ঘটনা ঘটি গ'ল তাতো। ধৰক এনেকুৱা ধৰণৰ ঘটনাবোৰে আমাৰ মানৱ সমাজত যি আমি বাস কৰি আছোঁ, নে আমি জন্তুৰ লগত বাস কৰি আছোঁ, আমাক নিজকে আচলতে এবাৰ ভাবিবলৈ আমাক বাধ্য কৰায়। আপোনালোকে ভাবক, আজিৰ তাৰিখত আমাৰ সমাজখন কিয় ইমান তললৈ নামি গৈছে? কিয় আমি মানুহে মানুহৰ কথা ভাবিবলৈ বাদ দিছোঁ? আজি ঘৰুৱা কণ্ডলৰ কাৰণে যদি এগৰাকী হত্যা হ'ব পাৰে, এগৰাকী মাতৃ হত্যা হ'ব পাৰে, এগৰাকী ছোৱালী হত্যা হ'ব পাৰে, সেয়া কিমান ডাঙৰ ঘটনা ঘটিছে ভাবক। গতিকে আমি আকৌ এবাৰ পুনৰ ভাবিবলৈ হ'ল, সমাজত কিছুমান ঘটি থকা ঘটনাবোৰৰ বিষয়ে আমি পুনৰ এবাৰ আলোচনা কৰিবলগীয়া হ'ল। আমি সকলোৱে মিলি লৈ পেলাই এখন সুন্দৰ সমাজ প্ৰতিষ্ঠা কৰিব লাগিব, য'ত খং ৰাগ এইবোৰ অলপমান কম হ'ব লাগিব। আমি মূল্যবোধৰ শিক্ষা জানিব লাগিব। আমি সকলোৱে সন্মান কৰিব লাগিব ইজনে সিজনক। আৰু যিবোৰ কণ্ডল থাকে, সেই কণ্ডল কিছু এটা পৰ্যায়লৈকে ভাল হৈ থাকে, আৰু তাৰ পাছত সেই কণ্ডল যেতিয়া আপোনাৰ এটা হত্যাৰ ৰূপ লয়, সেনেকুৱা কেতিয়াও হ'ব নালাগে। আৰু সেনেকুৱা হ'বলৈ আমি কেতিয়াও চেষ্টাও কৰিব নালাগে। নিজৰ মনটোক সদায় ধৰি বান্ধি থ'ব লাগে। আৰু এনে ঘটনা সদায় নিন্দনীয়। এনে ঘটনা কৰা যি মূল অভিযুক্ত, তেখেতে এটা গুৰুত্বপূৰ্ণ শাস্তি পাওক, সেয়ে আমি আবেদন কৰিছোঁ অসম চৰকাৰলৈ। বাকী 4 মহীয়া সন্তানটোৰ কথা ভাবিলে আজি মনটো খুব বেয়া লাগি যায়। কাৰণ মা বুলি মাতিব নোৱাৰা, দেউতা বুলি মাতিব নোৱাৰা যি এটা সন্তানে নিজৰ মাকক হেৰুৱালে সেই ঘৰুৱা কণ্ডল কিছুমানৰ কাৰণে। গতিকে এনেকুৱা ঘটনা আৰু দুনাই যাতে নঘটক আমাৰ অসমত, কি ভাৰতত, গোটেই বিশ্বতে এনেকুৱা ঘটনা যাতে পুনৰাবৃত্তি নহওক, তাৰেই কামনা কৰিছোঁ। আজি ভিডিঅ'টো ইমানেই আছিল। ভাল পালে নিশ্চয় লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। জয় অসম।